নমস্কাৰ, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ, য'ত আজি আমি সকলোৱে নিজৰ আধাৰ কাৰ্ডখন কেনেকৈ ভোটাৰ কাৰ্ডখনৰ সৈতে লিংক কৰিব পাৰি তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহক আমি চাই লওঁ। গতিকে এইটো এটা হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচনী আয়োগৰ অফিচিয়েল ৱেবছাইট। ইয়াৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। গতিকে সেই লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজটোত আহিব পাৰিব। গতিকে এতিয়া আমি এই পেজটোত স্ক্ৰল ডাউন কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে হয়তো দেখা পাইছে যে এইটো ভোটাৰ পৰ্টেল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, এইটো ইয়াত নতুনকৈ সংযোগ কৰা হৈছে। গতিকে ইয়াত আমি ক্লিক কৰিম। তাৰপাছত আপোনালোকে এই পেজটোত আহিব পাৰিব। গতিকে যদি আপোনালোকে এই পেজটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, ক্ৰিয়েট এন একাউণ্ট। গতিকে আমি ইয়াত ক্লিক কৰিলোঁ। ইয়াত আপোনালোকৰ ইমেইল আই ডি দিব পাৰে বা অন্যথা আপোনালোকৰ যি লগত মোবাইল নম্বৰটো আছে সেই মোবাইল নম্বৰটো ইয়াত দিব পাৰে, যিকোনো এটা দিলেই হ'ল। গতিকে আমি ইয়াত আমাৰ মোবাইল নম্বৰটোৱে দিম। এতিয়া আমি ইয়াত চেণ্ড অ' টি পিত ক্লিক কৰিম। আপোনালোকৰ যিজনে যিটো মোবাইল নম্বৰ দিব তাত এটা OTP যাব আৰু সেই OTPটো ইয়াত বহুৱাই দিব লাগিব। তাৰপাছত আমি ভেৰিফাইড ক্লিক কৰিম। এতিয়া ইয়াত লিখা গৈছে যে ছাকচেছ, অৰ্থাৎ আমাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈছে। এতিয়া ইয়াত এটা আপোনালোকে পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। আপোনালোকে জনে যিটো পাছৱৰ্ড দিয়ে সেইটো পাছৱৰ্ড ইয়াত বহুৱাই দিব লাগিব আৰু ইয়াত যি কেপচা আছে এই কেপচাটো ইয়াত বহুৱাই দিব লাগিব। ইয়াৰ পাছত আপোনালোকে ইয়াত যে এইটো আছে বক্সটো, এই বক্সটোত ক্লিক কৰিব লাগিব। তাৰপাছত এই ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। গতিকে ক্লিক কৰিলোঁ। ইয়াৰ পাছত এই পেজটো অ'পেন হ'ব আৰু ইয়াত লিখা আছে যে ৱেলকাম টু দ্য ভোটাৰ পৰ্টেল, যি আছে ৱেলকাম, ইয়াত ক্লিক কৰিব লাগিব। তাৰপাছত এই পেজটো অ'পেন হ'ব। ইয়াত এই পেজটো এনেকৈ অ'পেন হ'ব। তাৰপিছত আপোনালোকে এই ৰাইট ছাইড স্ক্ৰল কৰিলে ইয়াত দেখিব যে ইয়াত এটা অপশ্যন আছে, এইটো যে প্ৰভাইড আধাৰ নাম্বাৰ ফৰ দ্য পাৰ্পছ অফ ইলেকশ্যন লল অথেণ্টিকেশ্যন, অৰ্থাৎ এইটো হৈছে যি আমাৰ আধাৰ কাৰ্ডখন আছে সেই আধাৰ কাৰ্ডখন এই ভোটাৰ কাৰ্ডখনৰ লগত লিংক কৰাৰ বাবে ইয়াত ক্লিক কৰিব লাগিব। গতিকে আমি ইয়াত ক্লিক কৰিলোঁ। ইয়াৰ পাছত এই পেজটো এনেকৈ আহিব। ইয়াত আপোনাৰ নামটো আহিব আৰু এনেকৈ এই পেজটো অ'পেন হ'ব। তাৰপাছত আপুনি ইয়াত লেটছ ষ্টাৰ্টত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত এইটো পেজ অ'পেন হ'ব আৰু ইয়াত দিয়া থাকিব ডু ইউ অলৰেডি হেভ ভোটাৰ ID নাম্বাৰ। যদি আপোনালোকৰ হাতত ভোটাৰ ID নাম্বাৰটো আছে তেন্তে ইয়াত য়েছ কৰিব আৰু যদি ভোটাৰ ID নাম্বাৰটো নাই তেন্তে ন' কৰিব। গতিকে মই জানো সকলোৰে ভোটাৰ ID নাম্বাৰ আছে, গতিকে য়েছত ক্লিক কৰিব। তাৰপাছত আপোনালোকে যি ভোটাৰ ID নাম্বাৰটো আছে সেই নাম্বাৰটো ইয়াত বহুৱাই দিব লাগিব। তাৰপাছত এই ফেটছ ডিটেইলছত ক্লিক কৰিব লাগিব। এই যিটো প্ৰচিড বুলি আহিব এই প্ৰচিডত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপাছত এনেকৈ এখন পেজ আহিব। এই পেজখন এনেকৈ এখন পেজ আহিব আৰু এই পেজখন ইয়াত আপোনাৰ নাম থাকিব, ইয়াত আপোনাৰ পিতাৰ নাম থাকিব। এনেকৈ এইখন আপোনাৰ সকলোখিনি ডিটেইলছ থাকিব। গতিকে আপুনি এবাৰ ভালদৰে চাই ল'ব। তাৰপাছত এই ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। তাৰপাছত ইয়াত আপোনালোকৰ যি মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো একেবাৰ ইয়াত বহুৱাব লাগিব। তাৰপাছত আকৌ চেণ্ড OTP ক্লিক কৰিব লাগিব। তাৰপাছত ইয়াত এটা OTP আহিব 6 ডিজিটৰ, সেই OTPটো ইয়াত বহুৱাই দিব লাগিব। তাৰপাছত ইয়াত ভেৰিফাইড ক্লিক কৰিব লাগিব। ইয়াত লিখা যাব ছাকচেছ, অৰ্থাৎ আপোনাৰ এইটো ছাকচেছ হৈছে। তাৰপাছত ইয়াত আছে ডিটেইলছ অফ পাৰ্চন ফ্ৰম 6B, এখন 6B ফৰ্ম আহিব আৰু ইয়াত যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে ইয়াত টিক কৰিব লাগিব আৰু যদি আধাৰ কাৰ্ড নাই তেন্তে ইয়াত টিক কৰিব লাগিব। গতিকে হয়তো যিহেতু সকলোৱে আধাৰ কাৰ্ডখন লিংক কৰিব, গতিকে আধাৰ কাৰ্ডখন থাকিবই। গতিকে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। গতিকে মই ইয়াত ক্লিক কৰিলোঁ। ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো বহুৱাই দিব লাগিব। তাৰপাছত ইয়াত আপোনাৰ নামটো আহিব, ইয়াত ক্লিক কৰিব লাগিব। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। গতিকে তাৰপাছত আপোনালোকে ইয়াৰ পাছত এইটো পেজত আহিব আৰু এইটো পেজত যিটো আপোনালোকে যিদিনা এপ্লাই কৰিব সেই ডেটটো ইয়াত দিয়া থাকিব
তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ যিটো ঠাই আছে অৰ্থাৎ য'ৰ পৰা এপ্লাই কৰিছে অৰ্থাৎ ভিলেজৰ নামটো ইয়াত দি দিব লাগিব আৰু ইয়াত আপোনাৰ যিটো নাম আছে সেই নামটো ইয়াত আহিব। তাৰপাছত ইয়াত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত এই পেজটো অপেন হ'ব আৰু ইয়াত দিয়া থাকিব আপোনাৰ নাম দিয়া থাকিব, গোটেইখিনি ডিটেইলছ ইয়াত দিয়া থাকিব আৰু যিহেতু আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো লিংক কৰিব গতিকে ইয়াত আধাৰ কাৰ্ডৰ লিংকটো ইয়াত এনেকৈ টিক কৰা থাকিব আৰু ইয়াত আপোনালোকৰ ভোটাৰ আই ডি নাম্বাৰটো থাকিব। গোটেইখিনি আপোনালোকে এবাৰ চেক কৰি চাব, যদি ঠিকে আছে তেন্তে এই যিটো ছাবমিট বাটন আছে এই ছাবমিট বাটনটোত ক্লিক কৰিব। গতিকে মোৰ ইয়াত দেখাইছে যে সৰি ফৰ্ম ইজ অলৰেডি ছাবমিটেড ফৰ দ্য গিভেন ডাটা ফ্ৰম ছাবমিশ্যন ফেইল প্লিজ ট্ৰাই এগেইন। যিহেতু মই ইতিমধ্যে আগতে এইখন ফৰ্ম ছাবমিট কৰিছোঁ গতিকে আকৌ ছাবমিট নহয়। যদি আপোনালোকে নতুনকৈ কৰে তেন্তে আপোনালোকৰ এই ফৰ্মখন ইয়াত ছাবমিট হ'ব আৰু আপোনালোকৰ ইয়াত এটা ৰেফাৰেঞ্চ নম্বৰ আহিব। সেই ৰেফাৰেঞ্চ নম্বৰটোৰ দ্বাৰা আপোনালোকে সেই যিটো আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰিছিল ভোটাৰ কাৰ্ডৰ লগত তাৰ ষ্টেটাছটো চাব পাৰিব। গতিকে ইয়াত যিটো ৰেফাৰেঞ্চ নম্বৰ আহিব সেই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকৰ মোবাইল নম্বৰতো যাব, গতিকে আপোনালোকে সেই ৰেফাৰেঞ্চ নম্বৰটো নোট কৰি ৰাখিব। গতিকে আকৌ এই পেজটোত আপোনালোকে যিটো হোম পেজ আছে সেই হোম পেজটোত আহি আকৌ আপোনালোকৰ যি ৰেফাৰেঞ্চ নম্বৰটো আছে সেই ৰেফাৰেঞ্চ নম্বৰটো এই যে 3 ডট আছে তাৰে ইয়াত ক্লিক কৰিব লাগিব। এই 3 ডটত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত যে আছে ট্ৰেক ষ্টেটাছ ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো ৰেফাৰেঞ্চ নম্বৰ আছে ইয়াত বহুৱাই দিব লাগিব, যিটো ৰেফাৰেঞ্চ নম্বৰ আপোনালোকে পাইছে। তাৰপিছত বহুৱাই দিয়াৰ পিছত আপোনালোকে ইয়াত ট্ৰেক ষ্টেটাছত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ স্ক্ৰীণত যিটো আপোনালোকে ফৰ্মখন ছাবমিট কৰিছে সেই ফৰ্মখন ছাবমিট হৈছে নে নাই ইয়াত চাব পাৰিব আৰু আপোনালোকৰ সেই ফৰ্মখন একচেপ্টেড হৈছে নে ৰিজেক্টেড হৈছে ইয়াৰ ট্ৰেক কৰিলে ইয়াত গম পাই যাব, দেখা পাই যাব। ইয়াত ট্ৰেক কৰাৰ পিছত আপোনালোকে তাত চাব পাৰিব। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে। যদি ভিডিঅ'টো চাই অকণমান হ'লেও আপোনালোকৰ সহায় হৈছে তেন্তে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰি দিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। ধন্যবাদ। জয় অসম।